আত্মহত্যা। এই পোহৰৰ মাজত থাকিও যেন এন্ধাৰ লাগিছিল। লগ সমনীয়াৰ লগতো অকলশৰীয়া লাগিছিল। সেই অকলশৰীয়া জীৱনটো কি বৰ হৈ গৈছিল। আপোনজনক হেৰুৱাত কি মিনিটে মিনিটে, ছেকেণ্ডে ছেকেণ্ডে তৰপি থাকিছিল। মাত্ৰ 4 বেৰৰ কোঠাৰীত সি নিজকে আবদ্ধ কৰি ৰাখিছিল। কিজানি কিবা এটা গভীৰ চিন্তাই তাক খুন্দিয়াই আছিল। কাৰোবাক বহু কথা ক'ব বিচাৰিছিল আৰু কাৰোবাৰ সৈতে ভাল লগা কিছুমান মুহূৰ্ত কটাব বিচাৰিছিল। কিজানি কাৰোবাৰ ভাৱনাই তাক খুন্দিয়াই আছিল। সমাজৰ বান্ধোনেও তাক বান্ধি ৰাখিছিল, কিন্তু নিজকে সি হেৰাই পেলাইছিল আৰু জীৱন জীয়াই থকাৰ তাৰ ইচ্ছাও নোহোৱা হৈ পৰিছিল। আত্মহত্যা।